মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলো যে আমি ৰাইজক অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল কিন্তু আজি আমি অত্যন্ত সফলতাৰে সৈতে 40,000 চাকৰি আমি দিব পাৰিলো 30,000 চাকৰি নিযুক্তি অহা 60 দিনৰ ভিতৰত আমি সমাপ্ত কৰিম আৰু নতুনকৈ 30,000 চাকৰিৰ বিজ্ঞাপন আমি মাৰ্চ মাহৰ আগতে আমি মুকলি কৰি দিম অৰ্থাৎ 1 লাখ চাকৰি যি প্ৰতিশ্ৰুতি আছিল সেই সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আমি পালন কৰিবলৈ সক্ষম হৈছো বা পালন কৰাৰ পথত আজি আমি আগবাঢ়ি গৈছো মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলো যে আমি ৰাইজক অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল কিন্তু আজি আমি অত্যন্ত মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলো যে আমি ৰাইজক অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল কিন্তু আজি আমি অত্যন্ত সফলতাৰে সৈতে 40,000 চাকৰি আমি দিব পাৰিলো 30,000 চাকৰি নিযুক্তি অহা 60 দিনৰ ভিতৰত আমি সমাপ্ত কৰিম আৰু নতুনকৈ 30,000 চাকৰিৰ বিজ্ঞাপন আমি মাৰ্চ মাহৰ আগতে আমি মুকলি কৰি দিম অৰ্থাৎ 1 লাখ চাকৰি যি প্ৰতিশ্ৰুতি আছিল সেই সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আমি পালন কৰিবলৈ সক্ষম হৈছো বা পালন কৰাৰ পথত আজি আমি আগবাঢ়ি গৈছো মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলো যে আমি ৰাইজক অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল কিন্তু আজি আমি অত্যন্ত